हेलो फ्रेंड्स, वेलकम टू माय चैनल NK एग्रोटेक ऑल यूट्यूब। मैं आज आपलोक देखुवाम आमार जी बारिषात आमार घर ओसर जेनेके बरषुण हो बानपानी होइसे हेइबिलाक मैं दृश्य आपलोक देखुवाम। गतिके आपलोके मोर भिडिओ चाइ थाकिब फार्स्ट टू लास्ट। मैं आपलोक देखुवाइ आछो हेइ सुंदर दृश्य जेनेके बानपानी भयानक दृश्य लैसे हेइসমূह मैं आपलोक देखुवाम। गतिके मोर भिडिओ चाब। लेट्स गो। मोर घर ओसरते एटु एटा डुंग হয়। ইয়াতে যেনেকৈ পানী আহিবলৈ ধৰিছে একেবাৰে বানপানী। মোৰ ইয়াক অলপমান খেতি কৰা আছিল সেইবিলাক সব ডুবিবলৈ ধৰি আছে। ইমান জোৰত বৰষুণ আহিছে আজি। চাওক এয়া মোৰ মাকৈ আছে, মাকৈ আৰু ভেন্দি এইবিলাক খেতি আছিল, এইবিলাক পানীত বুৰ যাবলৈ ধৰি আছে। চাওক গোটেই পথাৰ পানী হৈ গৈছে এইবিলাক চাওক। আহক আৰু মই আৰু বেলেগ এটা জায়গাত লৈ যাওঁ আপোনালোকক, চাই থাকিব মোৰ ভিডিওটো। আৰু দেখুৱাব ওলাইছো যেনেকৈ বানপানী আহিছে আমাৰ এইটো উত্তৰ অঞ্চলত সেইবিলাক চাওক আপোনালোকে। সেই মোৰ পিছফালে দেখিছে আপোনালোকে পানী, পথাৰৰ গোটেই পানী দেখিবলৈ পাইছে, বানপানীৰে ভৰি ধৰিছে। মই ছাতি লৈ ভিডিওটো বনাইছো আৰু আপোনালোকক মই দেখুৱাম ক'ত ক'ত বানপানী হৈছে আমাৰ ওচৰৰ অঞ্চলত সেইবিলাক মই আপোনালোকক দেখুৱাম, চাই থাকিব। বৰষুণ দি থকাৰ কাৰণে মই ছাতি লৈ ভিডিওটো বনাই আছো। এয়া দেখুৱাইছো মই আপোনালোকক। এয়া মোৰ এটা পুখুৰী আছিল সৰুকৈ, তাতে এয়া পানী কেনেকৈ ফুল হৈ গৈছে। বেছি হ'লে জানটো ভাঙিবও পাৰে। মই ইয়াতে মাছ দিয়া আছে, পুখুৰীটো অলপ সৰু কিন্তু মাছ দিয়া আছে। ইয়াতে ফুল হৈ গৈছে পানী। এয়া চাওক বানপানী কেনেকৈ গছজোপা উঘালি লৈছে, উঘালি যাব। আৰু এইটো মোৰ বাউণ্ডাৰী হয়, সীমাৰ ওচৰতে এইডাল গাছ আছিল, কেনেকৈ হালি গৈছে পানীৰে। মাটি ডৰা কেনেকৈ খহি দং হৈ গৈছে এইবিলাক চাওক। বৰষুণ পৰিয়ে আছে অলপকৈ আৰু পানী যিহে স্পীডত আহিছে মানে তাতে সোমাবলৈ নোৱাৰি। আহক আৰু মই এটা জায়গাত লৈ যাই আছো। এয়া আপোনালোকে চাওক, এটা মই দেখুৱাইছিলোঁ অথনি এটা নদী, তাৰপিছত আপোনালোকক দেখুৱাই আছোঁ মই আকৌ আন এটা নদী এটা জায়গাতে লগ লাগিছে। সেইটো চাই লওক। ইয়াৰ নেক্সটত যিটো পানী গৈ আছে সেইটো হ'ল এটা বেলেগ নদী। সেইটো নদীৰ পৰা আৰু এইটো নদীত জমা হৈছে একেবাৰতে পানীটো যেনেকৈ স্পীডত গৈ আছে। দুটা নদী লগ লাগি তললৈ ডাবল হৈ যায় পানীটো। এয়া চাওক, ইপিনেদি এটা আহি আছে, আকৌ নেক্সট ইপিনেদি এটা আহি আছে। দুটা নদী আহি এটা জায়গাত লগ লাগি পানীটো ডাঙৰ হৈ গৈছে এইফালে। ইয়াতে পানী যেনেকৈ ধাৰা বৈ আছে, মানে মাজত সোমাবই নোৱাৰি, এনেকুৱা স্পীড আছে। ভয় লাগি যায় পানী দেখিলে। কিন্তু এটা সময় ইয়াতে খৰালি সময়ত পানী নাথাকে, কিন্তু এই বাৰিষা কালত যেনেকৈ কাল ৰূপ ধৰে, মাটি খহি অৱস্থা নোহোৱা হৈ গৈছে। দেখুৱাই আছো মই ভালদৰে পানী কেনেকৈ স্পীড। এতিয়া খুব দ আছে এইখিনিত পানীটো, ইমান জোৰত যায়। উত্তৰে আছে পাহাৰ, আমাৰ ইণ্ডিয়ান বৰ্ডাৰ পাহাৰ। ইফালে নেক্সটত ভূটান আছে, ভূটান পাহাৰ পাব। ইপিনেদি পানীটো আহি আছে ভূটানৰ হৈ। এয়া মই দেখুৱাই আছো আকৌ এটা দৃশ্য। এইটো কেনেকৈ জোৰত পানী আহি আছে চাই লওক আপোনালোকে ভিডিওটো। যেনেকুৱা স্পীডত পানী আহিছে নহয়। এইটো আছিল এটা সময়ত ধান খেতি কৰা পথাৰ আছিলে, সেই মাজেদি এতিয়া পানী ববলৈ ধৰিছে। ইপিনেদি আহি আছে পানী আৰু উত্তৰ ফালেদি আহি আছে। সেইটো পানীটো চাওক, ইয়াতে বহুত দ আছে পানীটো। ইয়াতে খহি গৈ নদী হ'বলৈ ধৰি আছে পথাৰখন। এইটো ভয় লগা দৃশ্য হৈ গ'ল। ভয় লগা একদম পানীটো।
এয়া চাওক পানী কিমান জোৰত আহি আছে, ইমান ভয় লগা। এইফালে খহি গৈ আছে। ময়ো কিনাৰত আহি গৈছিলোঁ, কিন্তু ভয় লাগি খহি যাব নেকি, ইমান ভয় লগা দৃশ্য। এনেকুৱা এছ হৈ গৈছে, একদম এছ টাইপৰ ভৰি পকি মানে আহি আছে পানীটো। সেয়ে চাওক, আৰু পানীটো এনেকুৱা হালধীয়া হৈ গৈছে, বহুত ভয় লগা একদম। মই একদম কিনাৰত থিয় হৈ আছোঁ, কিন্তু ভয় লাগি আছে পানীটো মাটিটো খহি যাব নেকি। বেছি ওচৰত যাব নোৱাৰি, মই দূৰৰ পৰা আপোনালোকক দেখুৱাই আছোঁ। এটা সময়ত সৰু আছিল, এতিয়া ডাঙৰ হৈ আছে নদীটো। এইবিলাক খেতি কৰা মাটি আছিলে এটা সময়ত, আমি নিজে কৰা খেতি বেলেগৰ মাটি আছিলে, কিন্তু এতিয়া এই নদীয়ে খাই শেষ কৰি দিছে। এইটো জেবলেংকা নদী, লালপানী এটা বুলি কয় সময়ত আমাৰ গৈ গৈ সেই লোকেলত, লালপানী মাটিডোখৰ নদী শেষ হৈ বুলি যাব কয়। নেকি, এইটোৰ পৰা সেইটো পাৰত চিধা হৈ আহি আছে। এই চাওক, এনেকৈ ডাঙৰ ডাঙৰকৈ খহি যায়, মাটি খহি আছে চাওকচোন। হাই ফ্ৰেণ্ডছ, ভিডিঅ'টো চাই কেনে পালে কমেণ্টত জনাব, আৰু মোৰ চেনেলটো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।